Hey guys, welcome back to my YouTube channel. মানে কি আসল মানুহ জানো আছে না হাই উঠি আছে তো একো নাই বাৰু এইখিনি ইগনোৰ কৰক মই খালি গাৱে আছো বেয়া নাপাব আপোনালোকে মানে গৰম ভাত বনাই থাকিলে তাৰ মানে হ'ব মই এইখিনি এনেকুৱা কৰি দিছো ভাত বনাই থাকিলে তাৰ মানে কি হয় গৰম ধৰে তো তাৰ কাৰণে মই চলা তলা পিনা নাই তো আজি আমি বনাম ভেজ পোলাও আৰু ৰাজমা তৰকাৰী বনাম আৰু ভেজ পোলাও বনাম তো আপোনালোক দেখাই থাকিব চাই থাকিব মই লৈছো পোলাওৰ কাৰণে সৰু সৰুকৈ গাজৰ কাটি লৈছো তাৰ পাছত ইয়াতে দিছো ফুলকবি এই ফুলকবি দিছো তাৰ পিছত মটৰ দিছো এইটো গ্ৰীণ মটৰটো দি দিছো ফুলকবি আৰু গাজৰ দি দিছো তো এইখিনি আৰু সৰু সৰুকৈ এনেকুৱাকৈ বিন কাটি দিছো বিন আপুনি চাব পাৰে তো এইখিনি ইয়াতে ৰেডি কৰি থৈছো তাৰ পাছত মই সৰু সৰুকৈ পিয়াজ কাটি ৰেডি কৰি থৈছো এই চাব পাৰে সৰু সৰুকৈ পিয়াজ কাটি ৰেডি কৰি থৈছো আৰু ইয়াতে চাব পাৰে এইটো মই ৰাজমা বইল হ'ব দিছো আপোনালোকে চাব পাৰে তো আপোনালোকে চাই থাকিব তো গোটেইখিনি আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব কেনেকুৱা পাই জনাব তো ৰাজমাখিনি আমি 7ৰ পৰা 8টা হুচিয়াল মাৰিম তো আপোনালোকে চাব পাৰে ইতিমধ্যে 5টা হুচিয়াল গ'ল আৰু 3টা যাব দিম তাৰ পিছত আমি এইখিনি বনাম ধুনীয়াকৈ মজা লাগিব দে গাইস তো গাইস আমাৰ সালাদ ৰেডি হৈ গ'ল ইয়াতে আছে সৰু সৰুকৈ গাজৰ কুটিছো তাৰ পাছত এইটো তিয়হ কুটিছো আৰু এইটো বিলাহী কুটিছো সৰু সৰুকৈ এনেকুৱাকৈ আপোনালোকে চাব পাৰে পিয়াজ দিছো ধনিয়া দিছো তাৰপিছত ইয়াতে জলকীয়া কুটি ধুনীয়াকৈ সালাদটো বনাও আপোনালোকে চাব পাৰে তো এতিয়া আমি ৰাজমা বনাম আপোনালোকে চাব পাৰে এইটো পিয়াজটো ধুনীয়াকৈ এইটো গোল্ডেন কালাৰ আকৈ ভাজি আছো আমি চাব পাৰে তো এতিয়া ৰাজমা বনাম এতিয়া আমি পায়সৰ কাৰণে গাখীৰ বহাই দিছো আৰু এইটো পিয়াজটো আমাৰ ধুনীয়াকৈ ভাজা গৈছে এতিয়া ইয়াতে আমি ৰেড চিলি তাৰ পাছত আদা নেহুৰ এইটো বটাটো দি দিছো তাৰ পাছত ইয়াতে মছলা অলপ দি দিলো ব্লেক পেপাৰ এনেকৈ কিবা কিবি অলপ দিলো এতিয়া ভাজিম অলপমান ধুনীয়াকৈ মানে এই মছলাৰ গন্ধটো যাকে ভাজিম আৰু ইয়াতে অকণমান পানী দি দিলো এতিয়া মছলাৰ পানীটো ধুই দি দিলো দি দিয়াৰ পিছত এইটো অলপমান 10ৰ পৰা 12 মিনিট আমি ভাজিম ভাজাৰ পাছত ধুনীয়াকৈ ওপৰত যেতিয়া তেলটো উঠিব তেতিয়া গম পাম আমি এৰে মছলাটো ভাজা যোৱা বুলি তো দি দিম গাখীৰটো উতাল আহিছে ইয়াতে ধুনীয়াকৈ জহা চাউল দি দিছো ইয়াতে ধুনীয়াকৈ আৰু এইফালে আমাৰ মছলাটো আপোনালোকে চাব পাৰে ধুনীয়াকৈ ইয়াতে তেল উঠিছে একদম ধুনীয়াকৈ আৰু আমাৰ ক্ষেত্ৰত চাইডে হৈ আছে ধুনীয়াকৈ কুকাৰৰ পৰা ৰাজমাহটো আমি তৰিয়াই ললো ইয়াতে অকণমান এনেকৈ ঠাণ্ডা পানী মাৰি দিম এইটো মানে আঠা নালাগিব এনেতো আঠা নালাগে তথাপি একবাৰ ঠাণ্ডা পানী দি ধুই ললো এইটো পানীটো আমি এতিয়া নিগিৰাই অলপমান থৰিয়া লাগিব দিম মানে এটা হ'ব দিম পানীটো যাব দিম কালাৰ চাব পাৰে ইয়াতে মছলাটো ভাজি মই ৰাজমাহটো দালি দাংতে মই দেখাব নোৱাৰিলো আপোনালোকক চাব পাৰে এই মছলাটো ভাজা হোৱাৰ পিছত ইয়াতে ৰাজমাহটো পেলাই দিছো তো ধুনীয়া কালাৰ আহিছে ইয়াতে অকণমান পানী আহি ঢাকনিটো মাৰি তো ল' ফ্লেমত দি আপোনালোকে চাব পাৰে ল' ফ্লেমত দি এইটো 10ৰ পৰা 15 মিনিট হেৰি কৰি থাকিব উতাল আহিব দিম আৰু এইটো ফালে জহা চাউল দি দিছো গাখীৰটো আপোনালোকে চাব পাৰে কি ধুনীয়া হালধীয়া কালাৰ আহি গৈছে এটা পুৰা এয়া আৰু এইফালে এইটো ঘিউত আমি কাজু ভাজি আছো হ'ল মিঠাই মেট আমুলৰ মিঠাই মেট এইটো দিম পায়সত এইটো দিলে ধুনীয়া টেষ্ট হয় তাৰ কাৰণে এইটো দি দিম তো কাজুটো অলপমান হৈ গ'ল এইটো অলপমান জ্বলি গ'ল একো নাই বাৰু দি দিম কাজুটো অলপ চাই থাকিব পোলাওৰ কাৰণে ৰেডি হৈ আছে এইটো শুকান জ্বালা তাৰপিছত কেঁচা জ্বালা তাৰ পাছত এইটো গোটা জিৰা আছে তেজপাত আছে তাৰ পাছত এইটো পিয়াজ আছে সৰু সৰুকৈ কাটিছো এতিয়া ধুনীয়া ল' ফ্লেমত এইটো ভাজি আছো ধুনীয়াকৈ চাব পাৰে
ধুনীয়াকৈ চাব পাৰে ৰাজমাহ টেষ্ট কৰি আছোঁ। হৈছে, খালি অলপ নিমখ কম হৈছে, অকণমান লাগিব নিমখ। চব্জিটো দি দিলোঁ, দি ধুনীয়াকৈ এইটো মিক্স কৰি দিলোঁ, ধুনীয়া হৈছে। আৰু ইয়াতে পায়স প্ৰায় ৰেডিয়ে। ইয়াতে খালি এইটো মিঠাই মেটটো ঢালি দিব আছে, বাকী কাজু আৰু খিচমিচ অলপ দি দিম। আৰু এইটো চাইডে আমাৰ হৈয়ে গ'ল। ইয়াতে অলপ ঘিউ দি দিছোঁ ৰাজমাহৰ ওপৰত, টেষ্টটো ধুনীয়া আহিব। আপোনালোকে চাব পাৰে প্ৰায় ৰেডি। এইটো ধুনীয়া হ'ব, লগত খাই জনাম আৰু কেনেকুৱা হৈছে। বাকী ইয়াতে মিঠাই মেটটো দি দিলে পায়সো ৰেডি। আৰু এইটো চাইডে এইটো চব্জিটো হৈ গ'লে, চব্জিটো আমি ভাজিম অলপ, মানে সিজাই ল'ম। তাৰপিছত আমি চাউলটো দি দিম, চাউলটো দি 2টা চিটি মাৰি দিম আৰু পোলাও ৰেডি। ধুনীয়া, খাব পাৰে আপোনালোকে। এইটো চাওক, আমি মিঠাই মেটটো দি দিছোঁ ঢালি, ধুনীয়া। আপোনালোকে চাব পাৰে, মানে এইটো দিলে ধুনীয়া এটা টেষ্ট আহে পায়সত, বুজি পাইছে। আৰু আমি ইয়াতে গৰু গাখীৰো দি দিছোঁ, আৰু ইয়াতে আমুল তাজাও অলপ ইউজ কৰিছোঁ। তো মানে ধুনীয়া টেষ্ট এটা আহে মিঠাই মেটটো দিলে। আপোনালোকে ট্ৰাই কৰি চাব, বেলেগ একো দিয়া নাই। গাখীৰটো পকাইছোঁ, তাত জহা চাউল দিছোঁ, আৰু লগতে তাত ইয়াতে মিঠাই মেটটো ঢালি দিছোঁ। তো সিজাৰ পিছত, চাউলটো সিজাৰ পিছত আপোনালোকে চাব পাৰে কি ধুনীয়া হৈছে। তো প্ৰায় আমাৰ পায়স ৰেডি। আৰু 5ৰ পৰা 10 মিনিটমান এইটো মিক্স হ'ব দিম, উতাল খাই, বাকী এইটো ৰেডি। আৰু সেইটো চাইডে আমি গেছ বন্ধ কৰি দিছোঁ। আমাৰ এইটো ৰাজমাহৰ ৰেডিয়ে, এইটো চাইডে পুৰা ধুনীয়া ৰেডি। এইটো ৰেডি। এতিয়া আমাৰ ৰেডি হ'বলৈ আছে পোলাওটো। বাছ, পোলাও বাছ ৰেডিয়ে। ইয়াতে ঘি দি দিছিলোঁ ফাৰ্ষ্ট, আমি তেল ইউজ কৰা নাই, ঘি দিছিলোঁ। ঘিউত আমি গোটা জিৰা, তাৰপাছত এইটো হ'ল এইটো কি আছিল, শুকান জলকীয়া, তাৰপাছত তেজপাত, তাৰপাছত আদা নেহুৰ, কেঁচা জলকীয়া, আদা নেহুৰৰ পেষ্ট, সেনেকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লৈ ইয়াতে চব্জিও ঢালি দিছোঁ, আৰু চব্জিটো এতিয়া ল' ফ্লেমত ভাজি আছোঁ। আপোনালোকে চাব পাৰে পূৰা ল' ফ্লেমত। তো এইটো অকণমান ভাজি যোৱাৰ পাছত চাউলটো দি দিম। এইটো ধুনীয়াকৈ আপোনালোকে চাব পাৰে। এতিয়া পায়স চাউলখিনি দিয়াৰ পাছত আমি ধুনীয়াকৈ লাৰি দিম ইয়াতে। চাব পাৰে এইটো জহা চাউল হয়, তিয়াই থৈ দিছিলোঁ, এইটো 10-15 মিনিটমান ভিজাই থৈ দিছিলোঁ। ইয়াতে দি দিলোঁ চাউলটো ধুনীয়াকৈ, আৰু ইয়াতে লাৰি দিম এইবাৰ। বাকী এইফালে পায়স ৰেডি আছে, পায়স হৈ গ'ল। বাছ এইখিনিয়ে। গাইজ, আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। তো আপোনালোকে যেতিয়া পোলাওটোত পানী দিয়ে, তেতিয়া তাৰমানে আপোনালোকে পানীটো নাই, জেনেৰেল আমি ভাত বনালে যিমান দিওঁ তাতকৈ অকণমান কমাই দিব। কাৰণ কিয়, তাততো এনেও চব্জি তব্জিৰ পানী ওলাই যাব ন অকণমান। তো তাৰ কাৰণে আপোনালোকে অকণমান দিব। কাৰণ যেতিয়া আপোনাৰ এটা হ'ব ভাতকেইটা, তেতিয়া খাই ভাল পাব, নহ'লে আঠাইঙীয়া হ'লে আপোনালোকে ভাল নাপাব সিমান। তো আজি পায়স বনালোঁ, লগতে পোলাও বনালোঁ, তাৰপিছত ৰাজমাহৰ তৰকাৰী বনালোঁ। তো আপোনালোকক এইখিনি দেখুৱালোঁ, আৰু চালাড আছে। তো এইখিনিয়ে আছে, সৰুকৈ এটা ধুনীয়াকৈ আমি লগৰ কেইটাই খানা অলপ খালোঁ। তো তাৰ কাৰণে আপোনালোকক বনাওঁতে দেখুৱাই দিলোঁ, আৰু আপোনালোকক বনাই খাব পাৰোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, গাইজ শ্বেয়াৰটো কৰি দিব, আৰু ছাবস্ক্ৰাইবটো কৰি দিব গাইজ প্লিজ। ইমান কষ্ট হয় আৰু দিয়কচোন, অকলে বনালে ভিডিঅ' ধৰা মানুহো নাই, অকলে এনেকৈ দেখুৱাওঁ আৰু যিখিনি পাৰোঁ। তো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।